এয়া এয়া মোৰ ডিউটি জেগা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু এইপিনে একদম কুৰ্তাৰ লগত মই এইপিনে জেকেট পিন্ধি ওলাই আহিছোঁ ডিউটিৰ পৰা। যেনে দেহাহঁতি আগত গৈ আছে, কাৰণ কাপোৰ কানি সিহঁতি লৈ আহিছে। সিহঁতি হেনো ৰাস চাব যায়, কাপোৰ কানি লৈ আহিছে মোৰ ডিউটি জেগাত পিন্ধাই পিনি এতিয়া বাহিৰে উলিয়াই লৈ আহিছে। এতিয়া যাওঁচোন ক'ত পাওঁ, ৰাস চাবলৈ যাওঁ। ভণ্টিৰ ঘৰত ভাত খালোঁ আৰু ভাত খাই পিনি এতিয়া আৰু ভণ্টিহঁতক লগত লৈ আৰু ৰাস চাবলৈ আহি আছোঁ। ক'ত কেনেকৈ ৰাস চাইছোঁ, কি কৰিলোঁ, সেই সকলোখিনি দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। চুমা এটা দিয়া আকৌ, ৰাস বুলি চুমা এটাকে দি দিয়ে দেই। চুমা এটাকে ৰাস বুলি চুমা এটাকে দিবলৈ কৈছোঁ, একোটা নিদিয়ে জানানে। আৰু এতিয়া আমি আহি ফাইনেলি লখৰা পালোহি। এয়া লখৰাত মানুহৰ ভিৰ দেখিছেনে। যে লাহে লাহে সোমাই আহিছোঁ মেলাৰ ভিতৰলৈ। আহকচোন, গুৱাহাটী ৰাস কেনেকুৱা হয় এবাৰ চাই লওঁ। হৈছে আপোনাৰ গুৱাহাটী গুৱাহাটীৰ ৰাসবিলাক আপোনাৰ মেলা টাইপৰ নিচিনা হয়। জয় গুৰু কিন্তু এবাৰ আহি পিনি দেখা পাইছোঁ যে মূৰ্তি ৰাখো অলপ সম্পূৰ্ণ বেলেগ হয়। বহুত ভাল লাগিছে, মেলা টাইপৰ হৈছে। বহুত নেদেখা বস্তু এবাৰ দেখিবলৈ পাইছোঁ। ইমান ৰাতি ইমান মানুহৰ ভিৰ যে সোমাই আহিবলৈ প্ৰব্লেম হৈ গৈছে।
বৈশ্য সকলে মুক্তি স্বধাতম 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 এই অর্থ নারায়ণ জগতর আদি তোমার শরণে প্রভু ব্রহ্ম দেবে নারদক ব্রহ্ম হাপনি লাজে ভয়ে লক্ষ্মী মাতা ভগরত এ বৈশ্য রূপ ধরি অবতার হইলা গুৱাহাটী মহানগৰীৰ লখৰাত 2023 চনত অনুষ্ঠিত হোৱা মূৰ্তি ৰাসৰ সম্পূৰ্ণ পৰিৱেশটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ লখৰাত অনুষ্ঠিত হোৱা লটাৰীৰ প্ৰতিযোগিতাত আমি কোনে কিমান টকা খৰচ কৰি কি পালোঁ সমগ্ৰ পৰিৱেশটো দেখাম। আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই।